নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰিয় চেনেল এডুকেশ্যন এণ্ড ইটিচি লৈ। আজিৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ অসমীয়া বিষয়ৰ কিছুমান জতুৱা খণ্ড বাক্য। যদি এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ। ভিডিঅ'টোৰ বাওঁফালে থাকিব খণ্ড বাক্য আৰু সোঁফালে থাকিব ইয়াৰ ভাঙনি। মই প্ৰত্যেকটো খণ্ড বাক্য আৰু ভাঙনি শাৰী শাৰীকৈ পঢ়ি যাম। মূৰামূৰি, লগাখিনি ঠিক জোকাৰখিনি। কপাল ফুল, সৌভাগ্য উপস্থিত হ। কপাল ফুট, দুৰ্ভাগ্য উপস্থিত হ। কপাল ধো, আশা এৰ। কপাল নাই, ভাগ্য নাই। কপাল খা, ভাগ্য খা। কাণ কটা, টেঙৰ নীলাজ। কাণ দে, মন দি শুন। কাণ কৰ, মন দে। কাণে কাণে ফুচফুচাই ক। কণাকণি কৰ, ফুচফুচাই ক। কাণত পৰ, শুনিবলৈ যত্ন নকৰিলেও শুন। মূৰ খা, মৰমৰ মানুহৰ মৰণ দেখ। মোৰ, আগলৈ সুচল নাইকিয়া হ, আগলৈ নাইকিয়া হ। মূৰ মাৰ, আগলৈ নাইকিয়া কৰ বা সুচল নাইকিয়া কৰ। মূৰ দে, আগন্তুক হ, নেদেখা অৱস্থাৰ পৰা দেখা হ। মূৰ দি উঠ, উদগতি কৰ, ডাঙৰ হ। মূৰ দোৱা, সেৱা কৰ, মান্য কৰ। মূৰে হপ, মৰমৰ কোনোৱা মৰক বুলি আনক গালি পাৰ। মূৰ ঘুমা, টোপনিওৱা। মূৰ পাত, ওলাবৰ বা হবৰ আগন্তুক। মূৰ পাত, ওলাবৰ বা হবৰ আগন্তুক। কাণত পেলা, শুনা, চল কৰি শুনা। কাণ থিয় কৰ, শুনিবলৈ আগ্ৰহ কৰ। কাণ সাৰ এৰ, সম্পৰ্ক এৰি দে। কাণ পাত, শুনিবলৈ সাজু হ। কাণ সমনীয়া, ডাঙৰ দীঘল, ডেকা। কাণত ধৰি ক, দবিয়াই ক, লাজ দি ক। কাণ চুই থ, আগলৈ পুতক তুলিবলৈ বা হেঁকান পাৰিবলৈ মনত ৰাখ। কাণ সৰালি মাৰ, নুশুনা ভাও জুৰি মনে মনে থাক। কাণ বাগৰা, লোকৰ মুখে শুনা। চকু দে, পাবলৈ অভিলাষ কৰি চা, সাৱধান হ। চকু কৰ, সাৱধান ল। চকুত লাগ, মন খা, দেখিবলৈ ভাল লাগ। চকুত পৰ, দেখিবলৈ পা। চকু লাগ, টোপনিত চকু মুদ যা। চকু মুদ, প্ৰাণ এৰ, মৰ। চকু ফুৰা, ওপৰে ওপৰে চা। চকুৰ কুটা, দাঁতৰ শাল, অপ্ৰিয় শত্ৰু। চকু চৰহা, লোকৰ ভাল দেখি বেজাৰ পোৱা। চকুত লগা, দেখনীয়াৰ শুৱনি। দাঁত লাগ, মুখ লাগ, লোকৰ চকু পৰাত অমংগল হ। দাঁতে ওঠে নালাগ, সমূলি দণ্ড বাট নালাগ। মুখ নাই, গড় লগাই কথা ক'ব নাজানে। হেতু নাইবা সাহ নাই। মুখৰ কথা, মিছা আশ্বাস দিয়া কথা, মনৰ পৰা নোকোৱা কথা। মুখলৈ চাই, এৰাব নোৱাৰি, হিতৰ নিমিত্তে। মুখ মাৰ, ভাল বস্তু নাখা, নিকৰুৱাকৈ খা। মুখ বান্ধ, বাছি খা। মুখত দে, খা, চাক। একে মুখে ক, আনে কোৱা কথাকে ক। মুখ সলা, সদায় খোৱা বস্তু এৰি আন বস্তু খা। মুখৰ ওপৰত ক, ভয় নকৰাকৈ ক। মুখ ফালি ক, খুৰ ভাঙি ক, পেটত নাৰাখি স্পষ্টকৈ ক। মুখ নাপা, মান্তি হোৱাৰ বা সহায় কৰাৰ আশা নাপা বা আগন্তুক নেদেখ। মুখ লাগ, চকু চৰহা, লোকৰ চকুত পৰা বা শ্ৰীহীন হ বা নষ্ট হ। বৰ মুখ, গড় লগাই ক'ব জনা। হাত কৰ, নিজৰ আয়ত্তাধীন কৰ। হাত মাৰ, সুচলৰ বা চেগৰ পৰা লাভ কৰা। হাত লৰ, চোৰ স্বভাৱৰ। হাত দীঘল, ক্ষমতাশালী। হাত দে, কৰিবলৈ ধৰ, চো। হাতত ল, কৰিবলৈ আৰম্ভ কৰ। বৰ হাত, দানী। হাত ধো, সম্পৰ্ক এৰ। হাত থাক, ক্ষমতা থাক বা স্বত্ব থাক। হাত উঠ, ব্যৱসায়ত ক্ৰমে ক্ৰমে কৃতকাৰ্য হ। হাত পৰ, ব্যৱসায়ত ক্ৰমে ক্ৰমে অৱনতি হ। গা ৰ, কোনোমতে ৰক্ষা পৰ। গা হ, কোনো কাৰ্যৰ ভাৰ ল। গাত ল, মান্তি হ, হয় কাৰ। গাত দে, বদনাম কৰ, কোনো কথা লোকৰ ওপৰত আৰোপ কৰ। গা পাতি ল, মান্তি হ, লোকৰ কাৰ্য নিজৰ বুলি ক। গা নৰিয়া, গৰ্ভৱতী। গা চো, মাৰ। গা এৰা দে, সম্পৰ্ক ৰাখিবলৈ অমান্তি হ। গা কৰ, উদগতি কৰ। গা ধৰ, গাৰ মঙহ বাঢ়, শকত। গা টঙ্গা, নৰিয়াৰ পৰা বা বিপদৰ পৰা অলপ অলপকৈ ভাল হ।
গা ব পনীয়াকৈ শৌচ কৰ। গা বন্ধ হ গৰ্ভৱতী হ। গা তোল গাই দে। গা উঠ কোনো কামত ব্যগ্ৰ হ। গা চাই ফুৰ ধুন মাৰি ফুৰ। গা মাৰি যা গা কুচাই কাৰো গাত নলগাকৈ যা। গা সাৰ কোনোমতে টানৰ পৰা উদ্ধাৰ হ। গা আছে শকত লুডুৰা। গা নাই চেৰেলা কেটেঙা। গা মূৰ ধো ৰজস্বলা অৱস্থাৰ পৰা গা ধুই শুচি হ। গা খৰা বহুমূত্ৰ ৰোগ হ। গা ঘেলা বন নকৰি ধুন মাৰি ফুৰ। গা নচুৱাই ফুৰ বন নকৰি ধেমালি কৰি ফুৰ। গা জোৰা সন্তোষ পা বা দে। গা টেঙা বেজাৰ পা বা দে। গা দুখা বেজাৰ পা। গা থ পানীত ঠাৱনি পা। গা দাং নৰিয়াৰ পৰা উঠ। গা দাঙি ক হাঁ কৰি ক। গা দে বা গা দি উঠ ডাঙৰ হৈ আৰ্জনৰ যোগ্য হ। গা ৰাখ হানি বা কষ্টৰ পৰা নিজকে ৰক্ষা কৰা। গা লগাই কৰ মন দি কৰ। গা লৰ সন্তানৰ প্ৰসৱৰ বিষ আৰম্ভ হ। পেট পা মনৰ গুপ্ত ভাৱ জান। পেট ল চল কৰি মনৰ গুপ্ত কথা জান। পেটে ভাতে খা কোনো মতেৰে নসঁচাকৈ খাই থাক। পেট ভাতৌ মুখেৰে প্ৰকাশ নকৰি পেটত বহুত কথা লৈ থকা মানুহ। পেট দে মনৰ গুপ্ত আশয় জানিবলৈ দে। পেট পেলাই থাক খাবলৈ দিব বুলি আশা কৰি থাক। খাবলৈ নাপাই শুই থাক। কঁকাল ভাগ দুৰ্বল হ। কঁকাল ভাং বলৰ প্ৰধান কাৰণ নষ্ট কৰ। কঁকাল পৰ দুৰ্বল হ বুঢ়া হ। কঁকাল বান্ধ যুঁজিবলৈ সাজু হ। কঁকাল পাৰ বলৰ প্ৰধান কাৰণ নষ্ট কৰ। আঁঠু ল সন্মান দেখাবলৈ আঁঠু কুচাই ব। আঁঠু চুঙা সন্মান দেখাবলৈ আঁঠু কুচাই অলপকৈ মাটিত লগা। আঁঠু কাৰ আঁঠুৰে বোল। মন কৰ মনোযোগ দে মনত কৰ সোঁৱৰ। মন পা আশয় বা অভিপ্ৰায় বুজ। মন চা চল কৰি অভিপ্ৰায় বুজ। মন দে মনোযোগ দে আশয় বুজিবলৈ দে। মন যা ইচ্ছা যা মন মাৰ উৎসাহ এৰ আমন জীৱন কৰি থাক। মনত পৰ পাহৰা কথাৰ সোঁৱৰণ হ। মন বান্ধ মন তাপৰ আকাংক্ষা এৰ। মন মেল ইচ্ছা কৰ পাবলৈ যত্ন কৰ। মন সামৰ মন তাপৰ আকাংক্ষা এৰ। মন পৰ ইচ্ছা যা ভাল পা। মন ব ভাল পা বেয়া নলগা হ। মন পুতি মনোযোগ দি মনে ধৰে বিশ্বাস হয়। মনে চিতে অন্তৰৰ সৈতে। মনে মনে গোপনে আনে নজনাকৈ। ঘৰ পাত তিৰোতা বিয়া কৰাই দে জুত্ৰ বন্ত হ। ঘৰ ভাং তিৰি মুনিহৰ ভিতৰত দণ্ড লগাই গৃহস্থিত বেমেজালি লগাই দে। ঘৰ দে গিৰিয়েক ঘৈণীয়েকক বেলেগ ঘৰত থাকিবলৈ দে। ঘৰ গুণা সদায় ঘৰত থকা। পানী কৰ নষ্ট কৰ বুজিবলৈ শুৱলা কৰ। পানী হ নষ্ট হ পানীত পৰ অথলে যা হানি হ। সৰু পানী চো মূত্ৰ ত্যাগ কৰ। পানী উঠ নষ্ট হ। পানী লাগ নাকেৰে পানী বোৱা ৰোগ হ। পানীৰ মিঠৈ সজাই কোৱা গপিয়াল মিছা কথা। পানী দুৱাৰ পানী সোমাবলৈ বাট জুলুকে পানী খোৱা। হিংসা কৰি দুখ দে বা নানা ৰকম বিপদত পেলা। পানী চলা চুই দিয়া পানী খাব পৰা। পানী ল শৌচ বা ক্ষুদ্ৰ শৌচ কৰি পানীৰে ধো। ভাত মৰ জীৱিকাৰ উপায় নাইকিয়া হ। ভাত মাৰ জীৱিকাৰ উপায় নষ্ট কৰা। ভাত উঠ আয়ুস শেষ হ। ভাতে ভৰালে খা ভঁৰালত সাঁচি ৰাখি খা। ভাতৰ ভটুৱা খোৱাত কাজি কিন্তু কাম নজনা। মাটি কৰ নষ্ট কৰ পানী কৰ। মাটি হ নষ্ট হ পানী হ। মাটি খা মাটি দখল কৰ। মাটি দে মৰিলে কবৰ দে। মাটিৰ মানুহ নিচেই হোজা মানুহ সৰল মানুহ। মাটি নাপা মৰিলে কবৰ নোপোৱা। চিলিম চিক আশা কৰিবৰ হেতু নাইকিয়া হ। মুখৰ ছাই গুচা মৰা মানুহৰ শৰাধ কৰি শুচি হ। চাউল ঢোকা জীৱনৰ ওৰ পৰ আয়ুস ঢোকা। বিধি পথালি কৰ কামত বিঘিনি বা বাধা জন্মা। টোপাই বুৰ মাৰ সমূলে আশয় মাত অস্বীকাৰ কৰ। খৰি দে মৰা মানুহ দাহন কৰ। দুখ বুটল আনৰ লগত দুখ বা কষ্ট পা। বালিৰ বান্ধ দুৰ্বল বাধা মিছা বাধা। কলা মুখ কৰ খং দেখুওৱা
কেটেৰা জেৰেঙা কৰ, ন দি ক, দৰাই ক, ডাটি ক, ৰং লগাই ক, নলগা কথা যোৰা দি কথা ক, দুধৰ পচলা, দেখাত শকত আৱত কিন্তু কামত অপন্যত এলেহুৱা, কথা বান্ধ, আৰি মাৰ, বন্দবস্ত কৰ, গুৰুসমূহ গুৰুত শৰণ ল, মন্ত্ৰ ল, জুলুকি জুলুকি কৰ, অতিকৈ ৰূপে যাতনা বা কষ্ট দে, দোলা মাৰ, মৰ, সিমূৰলৈ যাত্ৰা কৰ, পাও মেল, মৰ, ই জগতৰ পৰা বিদায় ল। গাই বাই চা, কিছু পৰিমাণে যত্ন কৰি চা, পেটে ভাতে খা, মূৰামূৰিকৈ কোনোমতে খাই জীৱন ধাৰণ কৰ, ভাতে ভৰালে খা, ধন সম্পত্তি কৰি খাই বৈ থাক, বাট কৰি বা, ঘনে প্ৰতি অহা যোৱা কৰ, কাঠ সংস্কাৰ কৰ, মৰা মানুহক দাহন কৰ, বোল মাত খা বা কৰ, গালি বা তিৰস্কাৰ খা বা গালি পাৰ বা খা, খাই পাত ফাল, অহলাগ কৰ, উপকাৰ অস্বীকাৰ কৰ। বন্ধুসকল, এয়া আছিল অসমীয়া বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ জতুৱা খণ্ড বাক্য। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।